নমস্কাৰ, মোৰ নতুন এটা ভিডিঅ'ত আপোনালোক সকলোকে পুনৰ স্বাগতম। আজি মানে এফালে যাম, সেয়েহে বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। যিহেতু গা ধুই আহিছোঁহে, সেয়েহে প্ৰথমে স্কিন কেয়াৰটো কৰি লওঁ বলক। যিহে ৰ'দ পৰিছে নহয়, ছানস্ক্ৰীন নলগালেই নহয়। পিছে স্কিন কেয়াৰ কৰোঁহে কৰোঁ, তথাপিও মুখখনৰ গতিয়ে নাই। আপোনালোকক কোৱা হোৱাই নাই নহয় ক'লৈ যাম। আজি মানে বাহঁতৰ ঘৰলৈ যাম। বাহঁতৰ ঘৰত গৈ ৰুদ্ৰ চাবলৈ যাম। এনেই কথা নাছিলে ৰুদ্ৰ চাবলৈ যোৱা, ৰাতিপুৱা সময়তহে ঠিক হৈছে যে ৰুদ্ৰ চাবলৈ যাম। তাকো ভাগিনজনীৰ কাৰণে। তাইক কি বুজি পাইছে নাজানো, কিন্তু লাগি আছে যে তাইক চিনেমা দেখাব নিব লাগে, নহ'লে তাই নপঢ়েও নকৰেও, ইমানেই জিদ। ৰেডি হৈ গ'লোঁ, উঠনি যে দেখিছিলে, সেনেকৈ যাব নোৱাৰিতো আমি। ওপৰত এনেকুৱা এটা লগাবই লাগিব। যিমান ষ্টাইল কৰিলেও চব চেচ, কাৰণ এনেকুৱা এটা ওপৰত লগাবই লাগিব। আবুৰ আৰু এইজনী কি গৰম ৰে ৰাইজ, কি একদম খাওঁ খাওঁকৈ আহিছে, মানে ওলাব নোৱাৰি বাহিৰত। মিলিছে ন দুইটাকে, তিনিটাকে মিলিছে। এই গৰমটোত যে ক'লৈকো যাবলৈ মন নাযায়। কিহে গৰম নহয়, তাতে আজি অলপ গৰমটো বেছিকৈয়ে দিছে নেকি। মৰিগাঁও গৈ লৈ আমি কিনি ল'লোঁ বাহঁতৰ বাবে মিঠাই। একফালে আহিছোঁ যেতিয়া মিঠাই এটাতো নিবই লাগিব ন, তেতিয়াহে দেখি ভাল লাগে। আৰু মাহঁতে খাই আছিল চিংৰা, ইমান টেষ্টি বনাইছিল নহয়, সঁচাই ক'ব লাগিব। মানে মাহঁতৰ পৰা ময়ো অলপ টেষ্ট কৰিছিলোঁ। মাহঁতে কৈছিলে আমাক কিবা খাবলৈ, যি গৰম দিছিল নাখালোঁ। মানে মোৰ খাব মন আছিলে, আমাৰ সৰুজনীয়ে বোলে নাখায় গৰমৰ বাবে, সেয়েহে তাইৰ কাৰণে ময়ো খাব নাপালোঁ। আমাৰ আইদেউৰ বাবে চিপছ ল'লোঁ। হোটেলখনত খাবলৈ বৰ ধুনীয়া ধুনীয়া বস্তু আছে। কোনখন? এইখন মই কৈছিলোঁ চিকেন পকৰা লওঁ, ধুনুৱে ল'ব নিদিলে। তাৰ কাৰণে মোক খাব নাপালোঁ, তাইৰ কাৰণে। আমি আহোঁ মানে বা ৰেডি হৈয়ে আছিলে সকলো কাম বন কৰি, মুঠতে ভাতকেইটা খাই মেলি গ'লেই হ'ল। বায়ে আমাৰ বাবে বনাই থৈছিল মুৰ্গী মাংস আৰু বাঁহগাজত কঁঠাল গুটি দি মাছেৰে বনাই থৈ দিছিল। ইমান সোৱাদ লগাকৈ বনাইছিল নহয়। সকলো তলতেই বহি ল'লোঁ খাবলৈ বুলি। নিজৰে ঘৰ আৰু কি ইমান ষ্টেণ্ডাৰ্ড মেইনটেইন কৰি থাকা। আৰু পোৱালীজনীয়ে চাই আছিল মোৰ ভিডিঅ' ৰাইজ, মোৰ ভিডিঅ'। আনফালে সকলোবোৰ ৰেডি হৈ আছোঁ আমি যাবলৈ বুলি। ভাত পানী খাই লৈ বাচন ধুই আহি ওলাওঁ মানে আমাৰ প্ৰায় 2টা বাজি গৈছিলেই। আৰু চিনেমা হল পাওঁতে 2:16 পাৰেই হৈছিল, আৰু আমাৰ চিনেমা আছিল 2:16 পৰা। আমাক এৰি কিনে সিহঁতে গাড়ীত উঠিলেই। 2টা বাজিয়ে গ'লে এইবাৰে ব'লক, এই বঙা পাই চাই দিব যাম আৰু ক'ত আহি গ'লো আমি এতিয়া? চিনেমা চাব। চিনেমা হলত বুলি কয়। আমাৰ দেৰি হৈছিল যদিও আমি দেউতাই গাড়ীখন থৈ অহালৈ বুলি ৰখি আছিলোঁ। কৈছিলোঁ নহয় আমি গৈ পাওঁতে দেৰি হৈছিল, সেয়েহে চিনেমাখন অলপমান ষ্টাৰ্ট হৈছিলেই। তই চলজাৰ নহয়, মাৰ্ডাৰাৰ। এইটোতো বহুত দিনৰ আগত কথা। তাইক লক্ষী বুলি ভাবি সোণৰ অলংকাৰ আৰু বস্ত্ৰেৰে তাইক তাইৰ আচল ঘৰখনলৈ আদৰি চিনেমাখন চাবলৈ বৰ বেছি ধুনীয়া হৈছিল। কেতিয়াবা এনেকৈ ফেমিলিৰ লগত চাবলৈ গৈও ভাল লাগে। বহুত ধুনীয়া আছিল, বহুত বেছি ধুনীয়া আছিল। কেনেকুৱা লাগিল তোৰ চাই পেলাই? বাৰু তেনেহ'লে আজিলৈ আহিছোঁ। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই। আৰু যদিহে মোৰ ভিডিঅ'টো চাই ভাল পাইছে, তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।